Good morning, friends. মোৰ এই নতুন ইউটিউব চেনেল হেল্পিং টেনজি ইয়াত মোৰ জীৱনৰ লক্ষ্য মোৰ মানুহে মানুহৰ বাবে আৰু এই লক্ষ্য পূৰ কৰিবলৈ মই আজি সুবিধা পাইছোঁ। তাতে আজি দেওবাৰ আৰু দেওবাৰ দিনৰ বাদে মই বেলেগ দিনত সময় নাপাওঁ, কিয়নো মই নিজৰ কামত ব্যস্ত থাকোঁ। আৰু সেই গতিকে মই দেওবাৰে অলপ মোৰ লক্ষ্য পূৰ কৰিবলৈ মই সুবিধা পাওঁ, সময় পাওঁ। আৰু আজি তাতে সূৰ্যগ্ৰহণ বোলে 9টা বজাৰ পৰা ষ্টাৰ্ট হ'ব, 3টা বজাত শেষ হ'ব। সেই গতিকে এতিয়াতো 7টা বাজিছে, 9টা বজাৰ আগত কিবা এটা খাই লোৱাটো উচিত ন। আৰু 3টা বজাৰ পিছতহে মই ওলাই যাম। আজি মোৰ কালি মোক এজন ফ্ৰেণ্ডে খবৰ দিছিলে যে গুৱাহাটীৰ চিটিৰ অলপ আঁতৰতে এজন বৃদ্ধা, যিনকি তেওঁ অকলশৰীয়া জীৱন নিৰ্বাহ কৰি আছে। আৰু তেওঁ কোনোবা অফিচ এটাৰ ফ্ৰণ্টতে তাতে থাকে। ভিতৰত নহয়, মানে বাহিৰত আপোনালোকে দেখিব। তেওঁৰ ওচৰলৈ যাম সহায়ৰ হাত আগবঢ়াবলৈ। আৰু মই আপোনালোকলৈ অনুৰোধ যে আপোনালোকো ওলাই আহক সেইসকল মানুহৰ বাবে। মই গোটেই পৃথিৱীৰ কথা ক'বলৈ নাযাওঁ, কাৰণ মই অসমতে আছোঁ। এতিয়া মই অসমখনে আমাৰ বহুত ডাঙৰ, আৰু অসমতো বহুত মানুহ আছে এনেধৰণৰ দৰিদ্ৰ, আৰু তেখেতসকলক ক্ষেত্ৰত সহায় কৰিবলৈ ওলাই আহক। আপোনালোকে বহুত শান্তি পাব, আৰু মই নিজেও আজি বহুত শান্তি পাই আছোঁ, ছেটিছফাই। কিন্তু মই আৰু এটা গুৰুত্বপূৰ্ণ কথা কওঁ যে মোৰ ক্ষেত্ৰত এইটো নাভাবিব যে মই কিবা এটা মোৰ উদ্দেশ্য কিবা সাধাৰণ স্বাৰ্থ বা কিবা ধৰণৰ ক্ষেত্ৰত মই দেখুৱাব বিচাৰিছোঁ বা এনেকুৱা ধৰণৰ আপোনালোকে ভাৱবিলাক নল'ব প্লিজ। কিয়নো মই সৰুৰ পৰা মই নিজে বহুত কষ্টত ডাঙৰ হোৱা, আৰু নিজে দুখ কষ্ট মই সকলো বুজি পাওঁ। আৰু সেই গতিকে মই দৰিদ্ৰ মানুহ, দুখীয়া মানুহ, মই নিজেই দুখীয়া, আৰু মই সেই হিচাপে মই ভাল পাওঁ সেইখিনি মানুহ। আজি মই সাধাৰণ পৰিয়ালৰ ল'ৰা, আৰু মই এটা সাধাৰণ উপাৰ্জন কৰোঁ, তাৰে এচুকুত মই তেওঁলোকৰ ক্ষেত্ৰত আগুৱাই লৈ যাওঁ, আৰু মই বহুত শান্তি পাওঁ। আৰু তেনেকুৱা ধৰণৰ ভাৱবিলাক নল'ব মোৰ প্ৰতি। আপোনালোকে চাই থাকক, আৰু ইয়াৰ দ্বাৰা মোৰ এইটোৱে মেছেজ যে আপোনালোকেও আজি মই পাৰিছোঁ যেতিয়া আপোনালোকেও পাৰিব। আৰু সেই গতিকে মোৰ এই চেনেল আপোনালোকে চাই থাকিব। এই ভিডিঅ' মোৰ এতিয়াই শেষ হোৱা নাই, কণ্টিনিউ কৰি থাকিব। ধন্যবাদ। ইয়াতে বনোৱা মেলা কৰি খায় ন? খোৱা বস্তু আপোনাৰ চব আছেনে? কি আছে আপোনাৰ? চাউল আছে, দালি আছে, কি নাই আপুনি সেইটো কওক খালি। কি নাই আপোনাৰ ওচৰত? খোৱা বস্তু কিবা আনি দিব লাগিব নেকি আপোনাক? মই তেতিয়াহ'লে আপোনাক যিয়ে নহওক বাৰু, আপুনিনো যিকেইটা আছে চাগে আপুনি বেছিদিন খাব নোৱাৰে, 2 দিনে খাব পাৰিব। তো মই আপোনাক এই চাউল দালি কিবা কিবি মই আপোনাক আনি দিওঁ, ঠিক আছে? আপুনি অকলশৰীয়া ন? কিমান বছৰৰ পৰা আছে ইয়াত আপুনি? বেছি হোৱা নাই, 5-6 বছৰ? বেছি? নতুন হয় নেকি? মানে 2-3 বছৰমান হৈছে আপোনাৰ? বেছি হোৱা নাই, 5 মাহ পুৰা হ'ল। আগতে ক'ত আছিলে আপুনি? গুৱাহাটীত আছিলে। আৰু অৰিজিনেল ঘৰ আপোনাৰ? মোৰ ঘৰটো দাৰ্জিলিং হয়। দাৰ্জিলিং? তেতিয়া মই সৰু আছে, তাৰ পৰা ইফালে এতিয়া মৰা হ'ল। আপুনি মানে অকলশৰীয়া ন? আপোনাৰ আগে পিছে কোনো নাই তেনেকুৱা ঘৰৰ মানুহ? মাকে মৰা গ'ল তাতে। আপুনি কিবা কৰে নেকি? আপুনি কিবা কাম কৰে নেকি? কাম কৰে নেকি আপুনি কিবা নে নকৰে? কাম কৰি আছে নেকি কিবা ক'ৰবাত? কাম পালে মই কৰিম। পালে কৰিব। এনেই আপোনাক মানে এনেইতো তেনেকুৱা ধৰণৰ মানুহ আছে যি আপোনাক সহায় কৰি আছে ন আগত?
সহায় কৰি আছে তেনেকৈ আপোনাক। আপোনাৰ মাস্ক নাই ন? হা? আপোনাৰ মুখত মাস্ক নাই? নাই। এখন লগাই লওক। মই আপোনালৈ নতুন মাস্ক এখন আনি দিছোঁ, এখন লগাই থাকিব, নহ'লে আপোনাৰ বেমাৰ হ'ব, গম পাইছেনে? এতিয়া বেমাৰবোৰ হৈছে নহয়, দেখিছে নহয়? এখন সদায় লগাই থাকিব আপুনি। আৰু মই তেতিয়াহ'লে মই এটা সাধাৰণ পৰিয়ালৰ ল'ৰা, মই এনেই জাষ্ট মই ভাল পাওঁ মনৰ সান্তনাৰ কাৰণে মই আপোনালৈ কিবা কিবি ধৰি লওক চাউল তাউল কিবা কিবি মই অলপ আপোনাক আনি থৈ যাওঁ, ঠিক আছে? অঁ ঠিক আছে, মই আপোনালৈ লৈ আহিছোঁ হা। আপুনি ইয়াতে বহি থাকিব, ক'তো নাযাব।